প্ৰথমটো খবৰ অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ৰাজহুৱা শুনানি সম্পন্ন কৰিবলৈ অসমত উপস্থিত হৈছে ভাৰতীয় নিৰ্বাচন আয়োগৰ দল। বুধবাৰে গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় নিৰ্বাচন আয়োগৰ ৰাজহুৱা শুনানি আৰু বুধবাৰে নিৰ্বাচন আয়োগৰ সন্মুখত ৰাজ্যৰ 9খন জিলাৰ প্ৰতিনিধি মিলিত হ'ল ৰাজহুৱা বৈঠকত আৰু নিৰ্বাচন আয়োগৰ সন্মুখত পৰ্যায়ক্ৰমে দাখিল কৰিছে মতামত। অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত মতামত দাখিল বিভিন্ন দল সংগঠনৰ। ভাৰতীয় নিৰ্বাচন আয়োগৰ সন্মুখত পৰ্যায়ক্ৰমে দাখিল কৰিছে মতামত। বুধবাৰে নিৰ্বাচন আয়োগৰ সন্মুখত 9খন জিলাৰ প্ৰতিনিধি মিলিত হ'ল ৰাজহুৱা বৈঠকত। আছু বড়ো সাহিত্য সভা, অনুসূচিত জাতি ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠনে অংশগ্ৰহণ কৰে এই ৰাজহুৱা বৈঠকত। ডিমৰীয়াক এছচিৰ বাবে সংৰক্ষণ কৰাত আপত্তি দৰ্শায় কাৰ্বি সংগঠনে। ইউনাইটেড কাৰ্বি চিটিজেন কাউন্সিলেও আপত্তি দৰ্শালে নিৰ্বাচন আয়োগৰ সন্মুখত। লগতে গোসাইগাঁও সমষ্টিক এছটিৰ বাবে সংৰক্ষণ কৰাত আপত্তি চাওতাল জনগোষ্ঠীৰ। উল্লেখযোগ্য যে 19, 20 আৰু 21 জুলাইত সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত ভাৰতীয় নিৰ্বাচন আয়োগে শুনানি গ্ৰহণ কৰিব আৰু বুধবাৰৰ দিনটোত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয় নিৰ্বাচন আয়োগৰ প্ৰথমটো শুনানি প্ৰক্ৰিয়া। পৰৱৰ্তী খবৰ মিয়াৰ প্ৰসংগত তল পেলালে নেকি ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। CBI আহিল, CBI গ'ল, কিন্তু ক'ত গ'ল ৰিজাল্ট। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্ত সন্দৰ্ভত এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। মিয়াৰ প্ৰসংগই তল পেলালে নেকি জোনমণি ৰাভাৰ মৃত্যুৰ ৰহস্য। CBI আহিল, CBI গ'ল, কিন্তু ক'ত গ'ল ৰিজাল্ট। অসমলৈ আহিয়েই জোৰদাৰ তদন্ত আৰম্ভ। লাভলী কাটিয়াৰৰ CBI দল এতিয়া ক'ত গ'ল, ফলাফল কি হ'ল, কোনো সুদুত্তৰ নাই। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ 2 মাহ পাৰ হ'ল, কিন্তু আজিলৈকে ফাদিল নহ'ল মৃত্যুৰ ৰহস্য। এছআই জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ ৰিজাল্ট আমি কেতিয়া দেখা পাম। CBIৰ তদন্ত কিমান পৰ্যায়লৈকে আগবাঢ়ি গ'ল সেয়া ৰাজহুৱা কৰক। ৰিপৰ্টৰ উপৰিও ৰিপৰ্ট, তদন্তৰ ওপৰত তদন্ত হৈয়ে থাকিব। ৰাজ্য কঁপাই যোৱা এছআই জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্তক লৈ এই দাবী জনাইছে সাংসদ গৌৰৱ গগৈয়ে। পৰৱৰ্তী খবৰ এইবাৰ দেশ বিক্ৰী নকৰোঁ বুলি সংকল্প ল'লে বিৰোধীৰ একত্ৰিত দলে। মোদী চৰকাৰৰ বিৰুদ্ধে 9 বছৰত দেশ বৰবাদ কৰি দিয়াৰ অভিযোগ আৰু NDAক বিদায় দিবলৈ এইবাৰ বিৰোধীৰ ইণ্ডিয়াই ল'লে 6টা সংকল্প। কি কি সংকল্প লৈছে চাওঁ আহক। দেশ বিক্ৰী নকৰোঁ বুলি এইবাৰ সংকল্প ল'লে বিৰোধীৰ একত্ৰিত দলে। ইণ্ডিয়াই ল'লে 6টা সংকল্প। ইণ্ডিয়াই কি কি সংকল্প লৈছে চাওঁ আহক। ইণ্ডিয়াই মন্তব্য কৰি কয় যে 9 বছৰত দেশ বৰবাদ কৰি পেলালে নৰেন্দ্ৰ মোদীয়ে। ৰেলৱে বিমানবন্দৰ সকলো বিক্ৰী কৰি শেষ কৰি পেলালে মোদী চৰকাৰে। আনকি আকাশ আৰু মাটিও এওঁলোকে বিক্ৰী কৰিছে। দেশৰ সকলো জনতা এতিয়া দুখত আছে। দেশত হিংসা বিয়পাইছে বিজেপিয়ে। এইবিলাকৰ পৰা মুক্ত হ'বলৈ আমি একত্ৰিত হৈছোঁ। প্ৰতিজন নিবনুৱাক সংস্থাপন দিয়াৰ লক্ষ্য আমাৰ। প্ৰতিটো দুখীয়াৰ সন্তানে পাব লাগিব শিক্ষাৰ পোহৰ। দুৰ্ভগীয়া ৰোগীয়ে পাব লাগিব ভাল উন্নতমানৰ চিকিৎসা সেৱা। আমি দেশ বিক্ৰী নকৰোঁ, আমি দেশৰ উন্নয়ন কৰিম। দেশত হিংসাৰ সলনি থাকিব মৰম ভালপোৱা। এইসমূহ সংকল্প লৈছে বিৰোধীৰ একত্ৰিত দল ইণ্ডিয়াই। পৰৱৰ্তী খবৰ পুনৰ দ্বিখণ্ডিত হ'ব নেকি অসম। এইবাৰ ধুবুৰী জিলাৰ চাপৰৰ বিশাল জনসভাত পশ্চিমবংগৰ ৰাজ্যসভাৰ প্ৰাৰ্থী অনন্ত মহাৰাজে ৰাইজক সম্বোধন কৰিলে কোচবিহাৰবাসী বুলি। এয়া কিহৰ ইংগিত। পুনৰ দ্বিখণ্ডিত হ'ব নেকি অসম। পশ্চিমবংগৰ বিজেপিৰ ৰাজ্যসভাৰ প্ৰাৰ্থী অনন্ত মহাৰাজে ধুবুৰী জিলাৰ চাপৰৰ বিশাল জনসভাত উপস্থিত হৈ ৰাইজক সম্বোধন কৰিলে কোচবিহাৰবাসী বুলি। কিন্তু অনন্ত মহাৰাজে অসমত উপস্থিত হৈ কিয় এবাৰো সম্বোধন নকৰিলে অসমবাসী বুলি। কিহৰ ইংগিত বহন কৰিলে অনন্ত মহাৰাজে। ইপিনে সাংবাদিকৰ প্ৰশ্নত মহাৰাজৰ মন্তব্য অসমত তেওঁৰ ঘৰ আৰু অসমৰ বাসিন্দা বুলি উল্লেখ কৰে অনন্ত মহাৰাজে। পৰৱৰ্তী খবৰ হিমন্ত চৰকাৰৰ অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি হাতত ল'লে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। ৰাজ্যখনৰ 1 কোটিতকৈও অধিক মহিলাই প্ৰতিমাহে লাভ কৰিব 2000কৈ টকা। কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কংগ্ৰেছ চৰকাৰৰ। অৰুণোদয় আঁচনিতকৈও ডাঙৰ আঁচনি হাতত ল'ব কংগ্ৰেছ চৰকাৰে। ৰাজ্যখনৰ 1 কোটিতকৈ অধিক মহিলাৰ একাউণ্টত প্ৰতিমাহে দিব 2000কৈ টকা। ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে পালন কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ। কৰ্ণাটকৰ মহিলাৰ একাউণ্টত প্ৰতিমাহে সোমাব 2000কৈ টকা।
ৰাজ্যখনৰ 1 কোটিতকৈ অধিক মহিলা লাভান্বিত হ'ব এই আঁচনিৰ জৰিয়তে। আগন্তুক 15 পৰা 20 আগষ্টৰ পৰা এই ধন দিয়াৰ ঘোষণা কৰিছে কংগ্ৰেছ চৰকাৰে। আৰু শীঘ্ৰে আবেদন প্ৰক্ৰিয়া আৰম্ভ কৰিব কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ মহিলাক মাহিলী টকা দিয়াৰ ঘোষণা কৰিছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। আৰু এই প্ৰতিশ্ৰুতি মৰ্মে গৃহলক্ষ্মী আঁচনিৰ অধীনত ধন দিব কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত দিয়া 5টা প্ৰতিশ্ৰুতিৰ ভিতৰত অন্যতম আছিল এই প্ৰতিশ্ৰুতি। আৰু ইতিমধ্যে প্ৰতিশ্ৰুতি দিয়া মৰ্মে কেইবাটাও আঁচনি মুকলি কৰিছে কৰ্ণাটকৰ সিদ্ধাৰামায়া চৰকাৰে। পৰৱৰ্তী খবৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশৰ মিয়াক ভাল পায়, কিন্তু অসমৰ মিয়াক বিজেপি চৰকাৰে তাচ্ছিল্য কৰে। এই বিস্ফোৰক অভিযোগ সাংসদ গৌৰৱ গগৈৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশৰ মিয়াক ভাল পায়, কিন্তু অসমৰ মিয়াক বিজেপি চৰকাৰে তাচ্ছিল্য কৰে। বিজেপিক কটাক্ষ কৰি এই মন্তব্য সাংসদ গৌৰৱ গগৈৰ। এফালে মিয়াক তাচ্ছিল্য কৰে, আনফালে প্ৰধানমন্ত্ৰী মোদীয়ে UAE-লৈ যায়। আৰু মিয়া সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যক লৈ সৰব হৈ পৰে সাংসদ গৌৰৱ গগৈ। পৰৱৰ্তী খবৰ, SP আনন্দ মিশ্ৰৰ ধমক আৰু গতা খোৱাৰ পাছত এইবাৰ মুখত কলা কাপোৰ বান্ধিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্যই। উল্লেখযোগ্য যে কালিৰ দিনটোত হিন্দু নেতাক গতিয়াই চুচুৰাই গ্ৰেপ্তাৰ কৰিছিল SP আনন্দ মিশ্ৰই। SP আনন্দ মিশ্ৰৰ ধমক খাই মুখত কলা কাপোৰ বান্ধিলে হিন্দু যুৱ ছাত্ৰ পৰিষদৰ সদস্যই। উল্লেখযোগ্য যে কালিৰ দিনটোত হিন্দু নেতাক চুচুৰাই আটক কৰিছিল SP আনন্দ মিশ্ৰই। আৰু এই ঘটনাৰ পাছতেই লখিমপুৰ সদৰ থানাৰ সন্মুখত মুখত কলা কাপোৰ বান্ধি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দুত্ববাদী সংগঠনৰ নেতাই। হিন্দুত্ববাদী নেতা বলেন বৈশ্যক বুকুত ঢুকিয়াই আটক কৰি নিছিল আনন্দ মিশ্ৰই।